কাৰণে বস্তু এটা আনিছোঁ খুলি চোৱা ভাল লাগিছেনে কেতিয়াবা সৰু এটা উপহাৰে আপনজনৰ মুখত ডাঙৰ হাঁহি বুলাই দিব পাৰে মোৰ মাৰ পুৰণি ফোনটো কেইদিনমান ধৰি বেয়া হৈ আছিল হঠাতে সুইচ অফ হৈ গৈছিল কেতিয়াবা আকৌ অনো নহৈছিল সেইবাবে ভাবিলোঁ এইবাৰ মাক এটা নতুন ফোন গিফ্ট দিওঁ যদিও কেমেৰাত মাৰ প্ৰথম ৰিয়েকশ্যনটো ৰেকৰ্ড কৰিব নোৱাৰিলোঁ কিন্তু তেওঁৰ মুখত দেখা আনন্দটো মোৰ বাবে সকলোতকৈ ডাঙৰ উপহাৰ মই গিফ্ট দিছোঁ Samsung Galaxy F06 5G Samsung এই ফোনটো বাজেট 5G স্মাৰ্টফোন হিচাপে লঞ্চ কৰিছিল যাতে কম দামত ভাল পাৰফৰ্মেন্স ভৰসাযোগ্য কোৱালিটি আৰু Samsungৰ ট্ৰাষ্টেড এক্সপেৰিয়েন্স পোৱা যায় এতিয়া চাওঁ আহক ফোনটোৰ কিছুমান ফিচাৰ্ছ 6.7 ইঞ্চি HD+ ডাঙৰ ডিসপ্লে ভিডিঅ' চাবলৈ আৰু দৈনন্দিন ব্যৱহাৰৰ বাবে যথেষ্ট ভাল MediaTek Dimensity 6300 5G প্ৰচেছৰ যাৰ বাবে ফোনটো স্মুথ চলে আৰু 5G নেটৱৰ্ক সাপোৰ্ট কৰে 5000 mAh বেটাৰী যিয়ে এটা চাৰ্জতে দীঘলীয়া সময় বেকআপ দিয়ে 50 MP মেইন কেমেৰা ভাল কোৱালিটিৰ ফটো আৰু ভিডিঅ' কেপচাৰ কৰিব পাৰে 8 MP ফ্ৰণ্ট কেমেৰা সেলফি আৰু ভিডিঅ' কলৰ বাবে যথেষ্ট ভাল সাইড মাউন্টেন ফিংগাৰপ্ৰিন্ট সেন্সৰ আৰু ফেস আনলক দুইটাই আছে Samsung One UI ৰ সৈতে ফোনটো ব্যৱহাৰ কৰিবলৈ সহজ আৰু ক্লিন এক্সপেৰিয়েন্স দিয়ে এটা কথা মনত ৰাখিব এই ফোনটোৰ বক্সত চাৰ্জাৰ এডাপ্টাৰ নাথাকে কেৱল USB টাইপ C কেবলহে দিয়া থাকে গতিকে ফাষ্ট চাৰ্জিং কৰিবলৈ 25 ওৱাট চাৰ্জাৰ এডাপ্টাৰ বেলেগকৈ কিনিব লাগিব মোৰ বাবে এই ফোনটোৰ দামতকৈ ডাঙৰ কথা হ'ল মাৰ মুখত দেখা সেই হাঁহিটো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম আকৌ এটা নতুন ভ্লগত